কুলিটিয়ে বিনাইছে গছৰ ডালত কপৌ ফুল পাহিও ধুনীয়াকৈ ফুলিছে। পিছে নাচনীৰ মনহে এইবাৰ উকা উকা। চেনাইৰ ঢোলৰ চাপৰত এপাক নচাৰ সুযোগ কোনো নাপালে এইবাৰ। তথাপিও বিহু আমাৰ আদৰৰ, বিহু আমাৰ অতিকৈ চেনেহৰ, বিহু আমাৰ বাপুতি সাহোন। স্বাগতম জনাইছোঁ প্ৰাইডিছ আছামৰ অন্য এটা ভিডিঅ'লৈ। প্ৰথমে প্ৰাইডিছ আছামৰ সমূহ দৰ্শকক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বৰ্তমান লকডাউনৰ সময়ছোৱাত অসমৰ শিল্পীসকলে কেনেদৰে বিহু উদযাপন কৰিছে চাওঁচোন আহক। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই অসমীয়া সাজ পৰিধান কৰি ফটোশ্বুটত ভাগ লৈছে। এয়া জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। এয়া অভিনেত্ৰী দেৱাশ্ৰী গগৈ। বিহু বুলি এপাক ঘৰৰ চৌহদতে নাচিলে অভিনেত্ৰীগৰাকীয়ে। অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছাও দিলে জনপ্ৰিয় শিল্পীসকলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।